গুড মৰ্নিং এভৰিৱান আপোনালোকে ইতিমধ্যে গমেই পাইছে আইটিবিপিৰ বাবে বহুকেইটা পদ মুকলি হৈছে য'ত নেকি মাত্ৰ মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে কিছুমান ক্ৰাইটেৰিয়া আছে যিবোৰ ক্ৰাইটেৰিয়া বহুতে নাজানে আৰু বহুতে জানিব বিচাৰি আছে সেইবাবে এই ভিডিওটো বনাই দিছো ভিডিওটো আপোনালোকে সম্পূৰ্ণ কৰি চাব যদিহে আপোনালোকে কেনেকৈ এপ্লাই কৰিব কি লাগিব বা কেনেকুৱা ধৰণৰ হ'ব পাৰে বা কেনেকুৱা ধৰণৰ পদ আছে সকলো ডিটেইলছ চাব বিচাৰে তেনেহলে ভিডিওটো সম্পূৰ্ণ কৰি চাব যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিয়ক আৰু যদি আপোনালোকৰ কিবা ইম্পৰ্টেন্ট কুৱেশ্যন আছে বা ইম্পৰ্টেন্ট কথা আছে তেনেহলে মোৰ ইনষ্টাগ্ৰাম আইডি ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে মেছেজ কৰিব পাৰে বাকি যি নহওক আপোনাৰ টাইম ওয়েষ্ট নকৰো কাৰণ ইয়াতে সকলোৱে এপ্লাই কৰিব নোৱাৰিব পাৰে আইটিবিপি ৰিক্ৰুটমেন্ট 2020 এই পদকেইটা আছে জিডি কনষ্টেবল এই পদকেইটা টোটাল 51 টা আছে আৰু এই পদকেইটা বিভিন্ন ধৰণৰ ভাগ কৰা আছে যেনে বক্সিং ইয়াতে লৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব আপোনালোকৰ ফাৰ্স্ট কোৱেশ্চনটো হল লৰা আৰু ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিবনে দুটাই কৰিব পাৰিব প্ৰথম পদটো কৈ দিলো বক্সিং তাৰপিছত ৱেষ্টলিং তাৰপিছত কাবাডীত কেৱল লৰাই এপ্লাই কৰিব পাৰিব আৰ্চাৰীত লৰা ছোৱালী দুটাই এপ্লাই কৰিব পাৰিব ভলিবলত অকল লৰাই এপ্লাই কৰিব পাৰিব স্পৰ্টছ শ্বুটিঙত লৰা ছোৱালী দুটাই এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আইচ হকি আছে ইয়াতে অকল লৰাই এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এজ লিমিটটো কৈ দিছে আপোনাক ভালদৰে কৈ দিও শুনি ল'ব 18 to 23 years SA 2608 2020 upper age limit relaxable up to 5 years SC ST 3 years OBC মানে ইয়াতে কি কৈছে আপোনালোকক কৈ দিও যদি আপোনাৰ বয়স 18 বছৰ হৈছে তেনেহলে এপ্লাই কৰিব পাৰিব আৰু যদি 23 বছৰতকৈ কম হৈছে তেনেহলে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে এসসিৰ বাবে আৰু এসটিৰ বাবে 5 বছৰ ৰিলেক্সেশন আছে মানে 28 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব আৰু ওবিসিৰ বাবে 3 বছৰ ইয়াতে এজ ৰিলেক্সেশন আছে আৰু বাকি 5 বছৰ যিসকলৰ চাকৰি কৰি আছে আইটিবিপি সেই সকলৰ বাবে 5 বছৰ এক্সট্ৰাকে আছে আৰু ইয়াতে দৰমহাটো ধৰি দিছে 21700 পৰা 69100 টকালৈকে এডুকেশনাল কোৱালিফিকেশন কেৱল মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু আপোনাক মই এইখিনিতে কৈ দিও অনলাইন যোগে এপ্লাই কৰিব লাগিব কিন্তু আপুনি মনত ৰাখিব যে এই পদকেইটা হৈছে স্পৰ্টছ কোটা মানে খেল বিভাগৰ পদ ইয়াতে এপ্লাই কৰিলে কেৱল মেট্ৰিক পাস কৰিলে নহব আপোনাৰ তাত স্পৰ্টছ সাৰ্টিফিকেট থাকিব লাগিব মানে ইয়াতে নেশনেল গেমছ নেশনেল চেম্পিয়নশিপ মানে এইবোৰত ভাগ লোৱা সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব যদিহে আছে তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব মেট্ৰিক পাস কৰিলে আৰু এপ্লাই যেটো অনলাইন যোগে কৰিব লাগিব লাষ্ট ডেট মই আপোনালোকক কৈ দিছো 2608 2020 এপ্ৰিলৰ 26 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব সকলোখিনি ডিটেইলছ পাই গল ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ বাবে বহুত ধন্যবাদ সকলোকে শেয়াৰ কৰিব নাপাহৰিব যদিহে আপোনালোকে এতিয়া সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ ইমানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।